আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ এই নতুন ভিডিঅ'টোলৈ। তো আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে ক্লাছ 10ৰ HSLC এক্সাম 2025ৰ কাৰণে জেনেৰেল মেথমেটিক্সৰ চিলেবাছখন। আৰু এই ভিডিঅ'টোত তোমালোকৰ হাফ ইয়াৰলি এক্সামৰো চিলেবাছখন পাই যাবা। সো ভিডিঅ'টো তোমালোকে এণ্ডলৈকে চাই যাবা, কোনকেইটা চেপ্টাৰ পঢ়িব নালাগে বা কোনকেইটা ইউনিট ৰিডিউচ কৰা হৈছে বা কোনকেইটা চেপ্টাৰ ৰিডিউচ কৰা হৈছে, গোটেইখিনি তোমালোকৰ লগত ডিছকাছ কৰিম। কোনকেইটা চেপ্টাৰ তোমালোকে হাফ ইয়াৰলি এক্সামত পঢ়িব লাগিব, কোনকেইটা তোমালোকৰ HSLC এক্সামৰ কাৰণে তোমালোকে পঢ়িব লাগিব, গোটেইখিনি ভিডিঅ'টো ডিছকাছ কৰিম। তো ভিডিঅ'টো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট, তোমালোকে ভিডিঅ'টো এণ্ডলৈকে চাবা। তো এতিয়া চাবা তোমালোকে চিলেবাছখন। এই চিলেবাছখনত তোমালোকৰ ফাৰ্ষ্ট নম্বৰ যেটো তোমালোকৰ চেপ্টাৰ আছে ৰিভিজন চেপ্টাৰ, ঠিক আছে। তাৰ তোমালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 পঢ়িব লাগিব, ঠিক আছে। এণ্ড তোমালোকে পাৰ্ট 3 পঢ়িব নালাগে, কিন্তু এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সাম আৰু HSLC এক্সাম দুয়োটাতে লাগিব, ঠিক আছে। এতিয়া চেপ্টাৰ নম্বৰ 1 ৰিয়েল নাম্বাৰ, ঠিক আছে। এইটো তোমালোকে হোল চেপ্টাৰ পঢ়িব লাগিব, মানে গোটেই চেপ্টাৰটো তোমালোকে পঢ়িব লাগিব। এইটো তোমালোকৰ এনুৱেল এক্সামতো তোমালোকৰ এইটো HSLC এক্সামতো আহিব আৰু তোমালোকৰ এইটো হাফ ইয়াৰলি এক্সামতো আহিব, ঠিক আছে। এতিয়া তোমালোকৰ চেপ্টাৰ নম্বৰ 2 বহুপদ, এইটো তোমালোকৰ হোল চেপ্টাৰটো পঢ়িব লাগিব। এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সাম আৰু তোমালোকৰ HSLC এক্সাম দুটাতে আহিব, ঠিক আছে। এই চেপ্টাৰৰ পৰা তোমালোকে দুটা পৰীক্ষাতে কুৱেশ্যন পাবা, এইটো ভালদৰে পঢ়িব চেপ্টাৰটো। এতিয়া চাবা তোমালোকৰ 3 নম্বৰ চেপ্টাৰটো কি আছে, পেয়াৰ অফ লাইনাৰ ইকুৱেশ্যন। এইটো তোমালোকে হোল চেপ্টাৰ পঢ়িব লাগিব, গোটেই চেপ্টাৰটোৱে পঢ়িব লাগিব, গোটেই চেপ্টাৰটো লাগিব। এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামতো লাগিব আৰু তোমালোকৰ এইটো HSLC এক্সামতো লাগিব, ঠিক আছে। এতিয়া তোমালোকৰ 4 নম্বৰ চেপ্টাৰটো তোমালোকে হোল চেপ্টাৰ পঢ়িব লাগিব। এইটো তোমালোকৰ এনুৱেল এক্সাম, এইটো তোমালোকৰ HSLC এক্সাম আৰু হাফ ইয়াৰলি এক্সাম দুয়োটাতে লাগিব। তাৰপিছত 5 নম্বৰ চেপ্টাৰটো তোমালোকৰ আছে, 5 নম্বৰ চেপ্টাৰটো তোমালোকৰ এইটো গোটেই চেপ্টাৰ লাগিব। এইটো তোমালোকৰ কিন্তু হাফ ইয়াৰলি এক্সামত নালাগে, এইটো অনলি তোমালোকে HSLC এক্সামৰ কাৰণে পঢ়িব লাগিব আৰু গোটেই চেপ্টাৰটোৱে তোমালোকে পঢ়িব লাগিব, ঠিক আছে। 6 নম্বৰ চেপ্টাৰটো ট্ৰাইংগেলছ ত্ৰিভুজ চেপ্টাৰটোৰ পৰা তোমালোকে 6.3 এক্সাৰচাইজ 6.3 লৈ তোমালোকে পঢ়িব লাগিব। দেন তোমালোকে 6.5টো পঢ়িব নালাগে, ঠিক আছে। এইটো পঢ়িব নালাগে ইয়াৰ পৰা, কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সাম আৰু তোমালোকৰ HSLC এক্সামত আহিব আৰু তোমালোকে 6.3 লৈকে পঢ়িবা, ঠিক আছে। এতিয়া চাবা তোমালোকৰ 7 নম্বৰ চেপ্টাৰটো, এই চেপ্টাৰটো তোমালোকৰ হোল চেপ্টাৰ আহিব আৰু এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সাম আৰু তোমালোকৰ HSLC এক্সাম দুয়োটাতে লাগিব, ঠিক আছে। 8 নম্বৰ চেপ্টাৰটো তোমালোকৰ হোল চেপ্টাৰ লাগিব, এইটো তোমালোকৰ HSLC এক্সাম আৰু হাফ ইয়াৰলি এক্সাম দুয়োটাতে আহিব, গোটেই চেপ্টাৰটোৱে পঢ়িব লাগিব। এতিয়া চাবা 9 নম্বৰ চেপ্টাৰটো তোমালোকৰ একেবাৰে ৰিডিউচ কৰা হৈছে, ইয়াৰ পৰা তোমালোকে একো পঢ়িব নালাগে, ঠিক আছে। 10 নম্বৰ চেপ্টাৰটো তোমালোকৰ হোল চেপ্টাৰে লাগিব, এইটো তোমালোকে কিন্তু এইটো তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে পঢ়িব নালাগে, ঠিক আছে। বহুখিনি কমাই দিছে তোমালোকৰ, আৰু এইটো চাবা তোমালোকৰ HSLC এক্সামৰ কিন্তু লাগিব এইটো। 11 নম্বৰ চেপ্টাৰটো আমি ডিছকাছ কৰি 11 নম্বৰ চেপ্টাৰটো কি পঢ়িব লাগিব। অনলি তোমালোকে 11 নম্বৰ চেপ্টাৰটোৰ 11.1টো পঢ়িব লাগিব, ঠিক আছে। মাত্ৰ এটা এক্সাৰচাইজ পঢ়িব লাগিব, কিন্তু 11.3 এক্সাৰচাইজ নপঢ়িবা, আৰু এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নালাগে, অনলি তোমালোকে HSLC এক্সামৰ কাৰণে পঢ়িবা, ঠিক আছে। তোমালোকৰ 12 নম্বৰ চেপ্টাৰটো এৰিয়াছ ৰিলেটেড টু ট্ৰাইংগেলছ, এইটো তোমালোকে আপ টু এক্সাৰচাইজ তোমালোকে 12.2 লৈকে পঢ়িব লাগিব, দুটা এক্সাৰচাইজ পঢ়িব লাগিব। এক্সাৰচাইজ 12.1, এক্সাৰচাইজ 12.2। এক্সাৰচাইজ তোমালোকে 12.4টো নাচাবা, এইটো হাফ ইয়াৰলি এক্সামৰ কাৰণে নালাগে, অনলি HSLC এক্সাম, ঠিক আছে। তাৰপিছত 13 নম্বৰ চেপ্টাৰটো এইটো আপ টু ইউনিট তোমালোকে আপ টু এক্সাৰচাইজ 13.2 লৈকে পঢ়িব লাগিব, এইটো তোমালোকে 13.4টো নাচাবা, হাফ ইয়াৰলি এক্সামত নালাগে, তোমালোকে এইটো HSLC এক্সামৰ কাৰণে অনলি পঢ়িব লাগিব। এতিয়া তোমালোকৰ 14 নম্বৰ চেপ্টাৰটো এইটো তোমালোকে 14.3 লৈকে পঢ়িব লাগিব, ঠিক আছে, কিন্তু 14.5টো নালাগে, আৰু এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে নহয়, অনলি তোমালোকৰ এইটো HSLC এক্সামৰ কাৰণে। লাষ্ট চেপ্টাৰ তোমালোকৰ 15 নম্বৰ, এইটো হোল চেপ্টাৰ লাগিব গোটেই, কিন্তু এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে নালাগে, তোমালোকৰ এইটো HSLC এক্সামৰ কাৰণে লাগিব, ঠিক আছে। যোনকেইটা হাফ ইয়াৰলি এক্সামৰ কাৰণে নালাগে সেইকেইটা কিন্তু HSLC এক্সামৰ কাৰণে লাগিব, HSLC এক্সামত আহিবই, ঠিক আছে। তো তাৰ কাৰণেতো তোমালোকে পঢ়িব লাগিবই, তো তোমালোকে এৰি থৈ নাযাবা, ষ্টাৰ্ট কৰিবা, ঠিক আছে। এণ্ড এইখিনি আছিল তোমালোকৰ গোটেইখন চিলেবাছখন দি দিলোঁ, কোনকেইটা চেপ্টাৰ নালাগে এতিয়া ইয়াত লিখাই আছে, ঠিক আছে। চেপ্টাৰ 9 টোটেলি এক্সক্লুডেড ফৰ দ্য চিলেবাছ, ঠিক আছে। এইটো চেপ্টাৰটো একেবাৰে ৰিডিউচ কৰা হৈছে, এইটো নালাগে পঢ়িব, অ'কে। এণ্ড তোমালোকক মোক বুজাই দিলোঁ গোটেইখিনি, তোমালোকে কোনকেইটা এক্সাৰচাইজ তোমালোকে কোনকেইটা এক্সাৰচাইজ পঢ়িব লাগিব, কোনকেইটা পঢ়িব নালাগে, কোনটো চেপ্টাৰ পঢ়িব লাগিব, কোনকেইটা পঢ়িব নালাগে, তো নিশ্চয় তোমালোকে বুজি পাইছা। এণ্ড এইটো তোমালোকে PDF টো পাই যাবা আমাৰ টেলিগ্ৰাম চেনেলত, যদি জইন হোৱা নাই তাত তোমালোকে জইন হৈ লোৱা,
আৰু তোমালোকে যদি ভিডিঅ'টো দেৰিকৈ চাইছা ঠিক আছে তো তোমালোকে গোটেইখিনি সিলেবাসখিনি মোৰ প্লেলিষ্টত পাই যাবা তোমালোকে চাই ল'বা আৰু আজিৰ পৰা যেহেতু তোমালোকৰ সিলেবাসখিনি মই ডেইলি দিয়াৰ ষ্টাৰ্ট কৰিম তোমালোকৰ গোটেই সাবজেক্টৰ সিলেবাসখিনি দি দিম যদি ভিডিঅ'টো দেৰিকৈ চাই আছা তেন তোমালোকে প্লেলিষ্টত যাই চেক কৰিব পাৰিবা গোটেইখিনি এভেইলেবল হৈ থাকিব ঠিক আছে তো তোমালোকে টেলিগ্ৰাম চেনেলত সোনকালে জয়েন হৈ লোৱা তাতে তোমালোকৰ PDF বিলাক আৰু নোটছ ইম্পৰ্টেণ্ট নোটছ বিলাক তাতে মই আপলোড কৰি আছো তাত তোমালোকে পাই থাকিবা ঠিক আছে তো আজিলৈকে এইখিনি আছিল নিজৰ ফ্ৰেণ্ডৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থকা থ্যাংক ইউ